গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিয়া হ'ব জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ ঘোষণাৰ পাছতে এবাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰি কোৱা হৈছে আমি এতিয়াও বহুত অশান্তিত আছো মহাবীৰ সৈন একুৱা যি ফেক্টৰী আছিল সিদ্ধাৰ্থ শৰ্মাৰ সেই ফেক্টৰী কিয় পুনৰবাৰ খুলিবলৈ পারমিশন পালে বা অনুমতি পালে সেয়া এতিয়াও আমি বুজিব পোৱা নাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ন্যায় প্ৰক্ৰিয়াক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিয়াৰ পাছতে গৰিমা শইকীয়া গাৰ্গে কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি প্ৰতিটো তথ্য লৈ আহিছোঁ এনেকুৱা এখন আদালতৰ বিশেষ আদালতৰ কথা আমি সকলোৱে কৈ আহিছিলোঁ সমগ্ৰ অসমবাসী ৰাইজ বা সেয়া পৰিয়ালৰ পৰা বা সকলোৱে বিচাৰিছে আপোনালোক সকলোৱে বিচাৰিছে আৰু ইমান দিন হৈ যোৱাৰ পিছতো একো এটা উত্তৰ আমি পোৱা নাই গতিকে আৰম্ভণিৰ পৰা আমি সেয়াই বিচাৰি আছোঁ যে জুবিনৰ লগত আচলতে কি হৈছিল সেই কথাখিনি আমি জানিব লাগে সোনকালে বিচাৰ হ'ব লাগে আৰু ইতিমধ্যে চৰকাৰে SITও গঠন কৰি 3 মাহৰ ভিতৰতে তেওঁলোকে চাৰ্জশ্বিটটো দাখিল কৰিছে আৰু তেওঁলোকৰ আমিতো সেইটোৱে বিশ্বাস কৰিছোঁ তেওঁলোকে কৈছে যে সমগ্ৰ খুব কটকটীয়াকৈ তদন্ত কৰি পেলাই তেওঁলোকে নিখুঁতভাৱে সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি দোষী সাব্যস্ত কৰিছে ইতিমধ্যে আমি সকলোৱে সেইকাৰণে জানোৱে দোষী কোন আৰু কেনেদৰে হৈছিল বহু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বহুত আগৰ পৰা সেয়া বহু দিনৰ পৰা পৰিকল্পিত হত্যাকাণ্ড বুলি তেখেতেও কৈছে গতিকে সকলোৱে সেই কথা SITও ইতিমধ্যে ঘোষণা কৰিছে গতিকে গোটেই কথাবোৰ আমি জানোৱে সেইখিনি মাত্ৰ আদালতৰ মজিয়াত আমি একদম সঠিকভাৱে প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰি আছিলোঁ ইমান দিনে সেইকাৰণে আমি মানে বিশেষ আদালতখনৰ কথা কৈ আছোঁ গতিকে সেয়া কালি ঘোষণা কৰা হৈছে এতিয়া আমি বিচাৰোঁ যে সঠিকভাৱে সেয়াই অন্তৰ পৰা বিচাৰোঁ সঠিকভাৱে আদালতত গোটেই কথাবোৰ প্ৰমাণিত হওক সাক্ষ্য প্ৰমাণ যিমান কটকটীয়া ধৰণে পানী নসৰকা যিটো বিচাৰ কাৰ্য হ'ব পাৰে তেনেদৰে হওক আৰু দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তিখিনি অতি সোনকালে পাওক সেইটোৱে আৰু সঠিকভাৱে হওক সম্পূৰ্ণ বিচাৰ কাৰ্যটো মই একেবাৰেই নিবিচাৰোঁ অভিযুক্তই জামিন পাওক সেয়া আমি কোনোৱে নিবিচাৰোঁ আচলতে সকলো অসমবাসীয়ে আমি জুবিনক ভাল পোৱা কোনেও আমি নিবিচাৰোঁ যে জামিন পাওক মুক্ত আকাশৰ তললৈ ওলাই আহক এনেকুৱা ধৰণৰ কথাবোৰ আমি নিবিচাৰোঁ মাননীয় ন্যায়াধীশে সেইখিনি চাগে জুবিনৰ এই প্ৰসংগটো একদম বিশেষ এটা কেছ বুলি সদায় গ্ৰহণ কৰি সেইটো বিশেষভাৱে চাব আৰু মানে সদায় সঠিক দিশত সেইটো মানে বিচাৰ হোৱাটোৱে আমি বিচাৰোঁ আৰু কঠোৰতকৈ কঠোৰ সেয়া যেনেকৈ মই সদায় কৈ আহিছোঁ যে অসুৰবধ দানৱ বধ হ'ব লাগে এতিয়া জুবিন গাৰ্গৰ নিচিনা এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই মানিব পৰা নাই গতিকে সেয়া শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয় ন্যায় প্ৰদান অতি সোনকালে আৰু সঠিক দিশত তেনেহ'লে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ ভৰসা ক'ত থাকিব আমিতো এতিয়াও বহুত ধৈৰ্যৰে আমি সদায় দেশৰ ন্যায়ৰ ওপৰত মানে আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ গতিকে সেই আস্থা আমাৰ কোটি কোটি জনতাৰ আস্থা আমাৰ বিশ্বাস যাতে সদায় অব্যাহত তেনেদৰে ৰাখিব পাৰোঁ আৰু জুবিন গাৰ্গক ন্যায় দিয়া দেখিলে আমি সকলোৱে এটা উত্তৰ পাম এটা আমি গতি পাম আমাৰ সুস্থিৰতা পাম আমি বহুত অশান্তিত আছোঁ সকলোৱে একদম অস্থিৰ হৈ আছে গোটেই অসমখন গতিকে সেই সুস্থিৰতা ঘূৰি আহক তাৰপিছতো কালি দিনটোত পানী ফেক্টৰীটো দিয়া SIT এটা ৰিপৰ্ট দিছিল যে জুবিন গাৰ্গৰ টকাই হয় সেই কথাটো সেইটো কথালৈ মানে মই বুজি পোৱা নাই সেইটো কিয় হ'ল আৰু ইমান দিনে সেই কথাটো মানে ৰখুৱাই হৈছিল আৰু সিদ্ধাৰ্থৰ ফ্লেটটো যিটো সেইটোৰ ক্ষেত্ৰতো সেইখিনি মানে ৰখা হৈছিল সেইটো কিন্তু এতিয়া মহাবীৰ একুৱাই কিয় সেইটো পাৰ্মিশ্যন পালে হাইকোৰ্টৰ পৰা সেই কথাটো আমাৰ কাৰণেও এটা বৰ প্ৰশ্ন উত্থাপন হৈছে সকলোৱে সেই কথাটো বিচৰা আমি কোনেও নাছিলোঁ আৰু সেইখিনি কথা এতিয়া প্ৰকাশো হৈছে জুবিন গাৰ্গ সেই 1,10,00,000 টকাৰ সিদ্ধাৰ্থে তাত ইনভেষ্ট কৰিছে বুলি লিখিছে সেইখিনিও জুবিন গাৰ্গৰে টকা বুলি আৰু SITয়েতো চাৰ্জশ্বিটখনত বহুত হিচাপো দেখুৱাইছে যে কেনেধৰণে টকা আত্মসাৎ কৰিছে জুবিনৰ গতিকে ইমানবোৰৰ পিছতো সেইখিনি সঠিক বিচাৰ আচলতে হ'ব লাগে যদি জুবিনৰ টকাৰে সেইখিনি ইমানখিনি কৰিছে কাৰণ সিদ্ধাৰ্থৰ ইমানখিনি সামৰ্থ্য আছে বুলি আমি কেতিয়াও নাভাবোঁ আৰু এই কথাবোৰ আমি কোনো যেনেকৈ জনাই নাছিলোঁ যে সিদ্ধাৰ্থই এনেকৈ ইনভেষ্ট কৰিছে নিজৰ বিজনেছ প্ৰতিষ্ঠা কৰিছে গতিকে এইবোৰ নজনাকৈ হোৱা কথা এই কথাবোৰ উচিত তদন্ত হৈ আচলতে বস্তুটো এনেকৈ পাৰ্মিশ্যন এটা পাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ